Hello guys, welcome back to my channel Air Vlogs. So guys, মই আজি আহিলো এখন পাৰ্কলৈ। পাৰ্কখনৰ নাম আছে হৰ্ণবিল পাৰ্ক। গৈছিলো মানে বেলেগ এটা জেগালৈ, তাৰপিছত বোলো হৰ্ণবিল পাৰ্কখনো দেখাই লৈ যাওঁ। তো বলক হৰ্ণবিল পাৰ্কখন চাই আহোঁ। তো এইটো ৰিচিপশ্যন হয়, আমি অলৰেডি টিকেট কাটিলোঁ বাৰু। আৰু এখন আছে গেট। তো ভিতৰত সোমোৱা জেগাবিলাক এনেকুৱা ধৰণৰ। তো ভাই আছে অলপ ভিতৰত, আৰু এনেকুৱা ধৰণৰ মানুহ ইয়াত বহুত আহি থাকে, ভাল লাগে ইয়াতে। এনেকুৱা ধৰণৰ গছবিলাক বহুত মেইনটেইন কৰি ৰখাইছে, আৰু এইবিলাক হৈছে ফুলৰ গছ। তো ভাই আছে ভিতৰত, ভাই পাৰ্কিং কৰিব গৈছে বাইকখন। এইটো ভাই আহি পালেহি। ইয়াত এইবিলাক গছবিলাক পোৱা ৰং চং কৰি পোৱা ধুনীয়াকৈ থৈছে, আৰু এইটো ঘৰ বঢ়িয়াকৈ বনাই ছবি অংকন চংকন কৰি থৈ দিছে। এইবিলাক গছবিলাক দেখিছেনে কি মজাকৈ মেইনটেইন কৰিছে, মানে আহি ভাল লাগে পাৰ্কখনত। বহুত মানুহ আহে ইয়াতে। এইপিনে পাৰ্কিং হয়, পাৰ্কিংটো দেখাম বাৰু। প্ৰথমতে দেখালোঁ পাৰ্কখন। এডাল হৈছে এডাল গছ, কি গছ নাজানো, প্লাষ্টিক গছৰ দৰে হয়। ইয়াতে ফটো উঠিব পাৰিব। আৰু এইডাল বাঁহ গছ হয়, জোপোহাৰ দৰে। বাঁহ নহয়, ইয়াৰ গুৰিটো চাব পাৰে, বাঁহ গছ নহয়। আৰু এডাল ফুল আছে ইয়াতে। এজোপ তাল গছ হয়, এজোপ বাৰু চিনি পাওঁ। এডাল কি হয় নাজানো, তাল গছৰ দৰে, ডাঙৰ তামোলৰ দৰে হয়। আৰু হৈছে এইটো গেটটো। আৰু এটা বস্তু দেখাই আছোঁ, ৱাটাৰফল দেখাই আছোঁ। এই ৱাটাৰফল দেখাই আছোঁ আৰু এইটো হৈছে ৱাটাৰফল। এইদৰে পানী মাৰি আছে, এইটো হৈছে ৱাটাৰফল। বহুত ওপৰলৈ পানী পৰি আছে, এইটো ৱাটাৰফল। ইয়াতে পানী পৰে আৰু ইয়াৰ পৰা হেৰি হয়। খুব ধুনীয়া ৱাটাৰফল, আৰু ফটো মাৰিব পাৰে। মানুহ ফটো মাৰি আছে। এইটো হৈছে বহুত সুন্দৰ হয়, বহুত ওপৰলৈ আকৃষ্ট হৈ আছে। আৰু এইবোৰ প্লাষ্টিক গছৰ দৰে, প্লাষ্টিক যেনে আমি ঘৰত ড্ৰয়িং ৰুমত সজাই আছোঁ তেনেদৰে গছ হয়, কিন্তু ইয়াত গছে প্লাষ্টিক নহয়। আৰু এডাল হৈছে ফুল গছ কাটা থকা। বহুত সুন্দৰকৈ অংকন কৰি থৈছে গছতে। যিজনে বনাইছে এইবোৰ বহুত ধন্য হয় তেওঁ। আৰু ইয়াতে ফুল আছে, আৰু বিভিন্ন ধৰণৰ, যি নামে নাজানো এনেধৰণৰ। আৰু ইয়াতে অলপ ষ্টাইলত ফুলবোৰ ৰুবৰ কাৰণে বনাই থৈছে সঁজুলি। আৰু এইটো ফুলৰ ইয়াতে তলতে গিটি চিটি পাৰি বঢ়িয়াকৈ থৈ দিছে। আৰু এয়াই হৈছে হৰ্ণবিল পাৰ্ক। ডাঙৰ আছে এৰিয়াটো। তো এইপিনে গোসাঁই মানে হাতী ওলায়। এইপিনে ডাঙৰ হাতী ওলায়। সেইপিনে যোৱা মানা আছে, সেইপিনে এয়া হৈছে গছ-গছনি। ভিতৰতে ইয়াতে কিবা কিবি গছ-গছনি আছে, গছ-গছনিবিলাক দেখাম। নাম লিখা আছে। আৰু ইয়াতে ভাই বোলে বহে অলপ, বহতে বহি থাক, মই যাওঁ দাদা। বহুত গছ-গছনি, বহুত ধুনীয়া প্লেচ হয় গাইজ, বহুত ধুনীয়া। ইয়াতে ফটো উঠিব বৰ ধুনীয়া। আৰু এযোৰ মোৰ জোতা, ইয়াতে এযোৰ মোৰ জোতা আছে। এইযোৰ মোৰ জোতা হয়, ভাই জোতা। ভাই এতিয়া জোতাযোৰ পিন্ধিব, এই জোতাযোৰ পিন্ধি ল। এইয়া যেনে জোতা। তো গাইজ কেনেকুৱা লাগিছে চাওকচোন, জোতাযোৰ পিন্ধি এখন ভৰি টেয়া কৰি কি প'জ দি উঠিছোঁ। আৰু ফটো উঠিম, আৰু আজি বহুত ফটো উঠিম ইয়াতে। তো সেইবিলাক ঘৰলৈ গৈ আছোঁ। এইবিলাক ঘৰত ঢেৰ গছ-গছনি আছে, এইবিলাকৰ নাম
লিখা আছে কেইটামান গছ দেখাম বাৰু ভিতৰত আছে মেডিকেল প্লেনেট হাউচ মেডিকেল প্লেনেট হাউচ আচৰণি কেম্প বৰ্ষ 18-19 আছে কাউৰীমণি এডাল কাউৰীমণি আৰু এডাল ফুটমূল কটমূল নামবোৰ বহুত আৰু আছে এডাল বেকা বছ এডাল হৈছে বেকা বছ এডাল তাতে বহুত গছৰ নাম নাই এডাল হৈছে ৰঙা অগমন চিট অগ্ৰীয় চিট এডাল হৈছে মধুসোণাল আৰু এডাল নাম নাজানো বাৰু আৰু এডাল হৈছে কলা হালধি এডাল কি ভাইটি মই বুলিও দেখা নাই মই কৰিম দে এডাল হৈছে কলা হালধি হৈছে এডাল হৈছে কলা হালধি আৰু এডাল আছে বন কচু এডাল হৈছে গুণ কচু আৰু এডালে হৈছে গুণ কচু এডাল গুণ কচু হয় জমলাখুটি এডাল হৈছে জমলাখুটি আৰু এডাল বন আদা কয় বন আদা আৰু এডালৰ নাম হৈছে বন আদা দেখিছেনে কেনেকুৱা বন আদা আৰু এডাল বাহাকা তিতা এডাল হ'ল বাহাকা তিতা এডাল বাৰু চিনিয়ে পাওঁ আমাৰ গাঁৱত মানে যা মাথা ঘূৰণি হয় ন এডাল গছ দিয়ে আমাৰ গাঁৱত এডাল বন পিয়াজ এইটো নাজানো কিন্তু এইটো এটা ঔষধৰ কাম হয় আৰু এডাল হৈছে পাবিত্ৰিক কয় এডাল পাবিত্ৰিক গছডাল চাওক আৰু এডাল হৈছে কৰ্জা টেঙা লগা নাই এডাল কৰ্জা টেঙা ভাইটিয়ে জানে মানে এইটো নাম এই যে আমি যে কৈছিলোঁ আমি যে তাত সৰু টেঙা খাইছিলোঁ ভিডিঅ' তাত এডাল কি ভাইটি চাউল ধোৱা গাইছ এডাল চাউল ধোৱা এডাল গছ মানে আমি আগতে সৰু থাকোঁতে এডাল গছেদি গুটি এটা হয় গুটিটো আমি খাওঁ আৰু এডাল হৈছে চাউল কুলি এডাল গালত যেনে ভিভিএল চাবোনত দিয়ে এলোৱেৰা আৰু এডাল ভাগি পেলাই চাউল মুখত লগালে যি পিম্পল হয় মই কৈ যাম দে এডাল মুখত পিম্পল হ'লে লগালে এইটো আঠাটো যিটো ওলায় পিম্পল নোহোৱা হয় এইটো বস্তু বহুত আমাৰ অসমীয়া মানুহৰ হেৰি আৰু আয়ুৰ্বেদিক এইটোকে কয় চাউল কোমৰি লগাব পাৰে যেনে ভিভিএল দিয়া যায় চাবোনত আৰু এডাল কি এডাল হৈছে কট ঠাণ্ডা আৰু এডাল হৈছে দালচেনি গাছডাল ভালকৈ চাই লওক দালচেনি দেখিছেনে এইডাল হৈছে মচন্দৰী দেখিছেনে মচন্দৰী জোৰণিত দিয়ে বোলে আমাৰ ককা আইতাহঁতে কয় আৰু এইবোৰ হৈছে মাহঁতেও খুৱাইছিলে আমাৰ আগতে সৰুতে এইবোৰ বন নাহৰু এডাল বন নহৰু এডাল দেখুৱা নি আৰু এইটো বহুত কামত আহে চিত্ৰনলা যেনে মহে কামুৰিলে ভৰিত মোহাৰি ল'লে মোৰ নাহে আৰু এডাল হৈছে ৰূপহী থেকেৰা গৰু বিহুত কামত আহে এডাল আমাৰ গৰু বিহুত কামত আহে ৰূপহী থেকেৰা বিচাৰি পোৱা টানি বিহু দিনা বহাগত তো ইয়াৰ পৰা ওলালোঁ আগলৈ যাওঁ এতিয়া যাওঁ দেৰি হোৱাৰ কাৰণে আমাৰ এখন পাৰ্কিং হৈ আছে এইখন আমাৰ আৰু ইয়াত কোনো পাৰ্কিং নাই দেখিছেনে আৰু অনুগ্ৰহ কৰি এই পাৰ্কিং এৰিয়াটোতে পাৰ্কিং কৰিব গাইছ 5 টকা ল'ব বেছি নহয় 5 টকা আৰু টিকেট 10 টকা এটা টিকেট দিছে আৰু টিকেটটো 10 টকা বস্তু এটা আছে এইটো কি অংকন কৰি থৈছে নাজানো এইটো চাবলৈ পাই এইটো এটা ঘৰ আছে এইপিনে এজন মানুহ আছে এইপিনে এইটো হৰিণা আৰু এইপিনেও এটা মানুহ আৰু এইটো বাঘ আছে
তো ইয়াতে এখন জাতীয় পতাকা আঁকি থৈছে এইটো কি হৈছে নাজানো আৰু ওপৰদিকে এটা মুখ কৰি আছে এটা বেলি দৰে মুখ কৰি থৈছে নামটো নাজানো বাৰু নামটো নাই থকা কৈ দিব পাৰোঁ এইটো হৈছে কি হয় নাজানো আৰু বিষয়টো তো এইযোৰ বগা কি গছ নামটোৱে নাজানো আৰু এডাল বাঁহ গছ হৈছে সেইডাল বাঁহ নে কি ৰং কালাৰে হৈ গৈছে গুৰিটো চাওক কি ধুনীয়া কালাৰ আৰু ইয়াতে বহি যদি কিবা খাব মন আছে ইয়াতে বহিব পাৰে এখন টেবুল হৈছে আৰু এতিয়া আমি যাম সৰু পোৱালি খেলা বস্তুৰ ওচৰলৈ ইয়াতে এজন আমাৰ কোন হয় নাজানো আমি চিনি নাপাওঁ এই বহি আছে ইয়াতে বহিব কৈছে আমাৰ এইটো হৈছে মজাকৈ কি এখন লৈ আছে আৰু এডাল এডাল গছ আৰু এইটো ঘোঁৰা ন এইটো ঘোঁৰা হৈছে এইটো ঘোঁৰা আৰু আমি ফেঁচা এজনী দেখিব পাইছোঁ তো ইয়াতে ডাঙৰ ডাঙৰ মানুহে খেলি আছে চাব পাৰে ডাঙৰ ডাঙৰ মানুহ খেলি আছে তো এইজনী ফেঁচা নে কি এজনী ফেঁচাই বোলে দাদাই কৈছে আৰু এইটো হৈছে আমাৰ দাদা বেঙা বেঙি কৰি ফুৰিছে ঘূৰি তো চাওক হাঁহি কৰি আৰু এয়া হৈছে খেলা বস্তু এইটো যা খেলি দে এবাৰ যোৱা সিপিনৰ পৰা দাদাই এবাৰ খেলি দিব জলদি ক এইপিনে উঠি গ'লে আমাক সৰু নহয় না একে স্পাৰ্ট আছে আৰ্মিত যাব আৰু বেছি দিন নাই এইটো খেলি আছে এইটো তো এবাৰ ময়ো খেলোঁ দে মই এবাৰ উঠিম নাহে ন তই ঢেঁকী খেলিম অঁ এইটো আৰু এতিয়া কোন কেজি আছে চাম চেল্ফি কৰ দেখা কোন কেজি আছে এক মিনিট উঠিবা দে তই বাৰু ওজন আছে দে ধৰি ল কোন কেজি আছে দেখা এই ৰ মই উঠিব নোৱাৰো দে অকণমান কিবা এটা খেলি আছো ঢেঁকী খেলি আছো ৰ নামিবা নে ডাঙৰ ৰ এক মিনিট মই খেলি আছো এই মোক নুমুৱা বিয়াত ওজন আছো তই এই দে জোলনা খেলিম পাৰ্কৰ মানে বস্তু উলিয়াই দিছে 20 টকা তো হ'ব দে বাহ খাৰা হৈ লৈছে একদম ছুপাৰ হিৰো যাবা গাইজ আহি পেলাই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে ইয়াতে বহি আকৌ বিন্দাছকৈ বহি থাকে বহুত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহি বহি থাকে বা তো আজিলৈ ইমানে ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট ভিডিঅ'ত লগ পাম আহি আছোঁ গাইজ বাই বাই চাই থাকক বাই বাই আজিলৈ